এই হাত দুখন মেলি কেতিয়াবা জীৱন জিন্দাবাদ বুলি চিঞৰি দিবলৈ মন যায়। কিন্তু জীৱন জিন্দাবাদ বুলি চিঞৰিলেই জানো জীৱনটো স্বাধীন হৈ যাব পাৰে? চাল্লা, এই জীৱনটো দেখোন এমুঠি পাক লগা অংক, আৰু এই পাক লগা অংকবোৰৰ সূত্ৰৰ মাজে মাজে বগাই বগাই অন্ত নোহোৱা হয় জীৱনটো। কিমান যে পাক! জ্যামিতি, ত্ৰিকোণমিতি আৰু কত যে কি! কিছুমান অংকত ভাগশেষ ওলায়, কিছুমানত নোলায়, কিছুমানত আকৌ সূত্ৰৰ উপৰি সূত্ৰ, সূত্ৰৰ উপৰি সূত্ৰ, এই সূত্ৰই ঘূৰি ফুৰোতেই জীৱনটো শেষ হৈ যায়। চাল্লা, এই জীৱন জিন্দাবাদ বুলি চিঞৰাৰ লগে লগে জীৱনটো স্বাধীন হৈ যোৱা হ'লে সঁচাকৈ কেতিয়াবা হাত দুখন মেলি জীৱন জিন্দাবাদ বুলি চিঞৰি দিবলৈ মন যায়।